মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 2 দি এণ্ড দ্য গ্ৰাছহপাৰ শীৰ্ষক পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া কি কৈছে, ডিছকাছ উইথ ইউৰ ফ্ৰেণ্ড হোৱাট দ্য স্কুৰেল ইজ ডুইং। এতিয়া তোমালোকৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰিবলৈ কৈছে যে এই কেৰ্কেটুৱাটোৱে কি কৰি আছে। কেৰ্কেটুৱাটোৱে কি কৰিছে, প্ৰথমৰ ছবিখনত কেৰ্কেটুৱাটোক খাদ্য সংগ্ৰহ কৰা দেখা গৈছে। দ্বিতীয় ছবিটোত কেৰ্কেটুৱাটোৱে গছৰ খুৰুংটোত খাদ্য থবলৈ গৈছে, আৰু তৃতীয় ছবিটোত কি কৰিছে, খাদ্য সঞ্চয় কৰি থোৱা দেখা পোৱা গৈছে আৰু সি উলিয়াই খাইছে। গতিকে আমি এতিয়া পাঠটোৰ মাজলৈ যাওঁ আহাচোন। লেটছ ৰিড দি ষ্টৰি অফ টু ফ্ৰেণ্ডছ দি এণ্ড দ্য গ্ৰাছহপাৰ। ইয়াত এটা ষ্টৰি পঢ়িবলৈ কৈছে, সাধু পঢ়িবলৈ কৈছে দুজন বন্ধুৰ বিষয়ে। এটা হৈছে পৰুৱা, আনটো হৈছে ফৰিং। গ্ৰাছহপাৰ মানে ফৰিং, এণ্ড মানে পৰুৱা। এইটো তোমালোকে দেখিছা ফৰিংটো, আৰু এজনী হৈছে পৰুৱাজনী। সিহঁতৰ বিষয়ে এটা কাহিনী দিছে। হোপ দ্য গ্ৰাছহপাৰ এণ্ড এনি দি এণ্ড আৰ ফ্ৰেণ্ডছ। হোপ নামৰ ফৰিংটো আৰু এনি নামৰ পৰুৱাজনী বন্ধু আছিল। হোপ লাভছ টু হোপ এৰাউণ্ড ফ্ৰম গ্ৰাছ টু গ্ৰাছ। হোপ নামৰ ফৰিংটোৱে কি কৰিছিলে, ঘাঁহনিত মানে ইডাল ঘাঁহৰ পৰা সিডাল ঘাঁহলৈ তেনেকৈ জঁপিয়াই থাকি ভাল পাইছিল। হি স্পেণ্ডছ অল হিজ টাইম ইন ছামাৰ ছিংগিং এণ্ড ডেন্সিং। সি কি কৰিছিলে, গোটেই গ্ৰীষ্মকালটো অকল গান গাই আৰু নাচিয়ে কটাইছিল। সা ৰে গা মা লা লা লা। সি কি গাইছিলে, এনেদৰে গাইছিলে যে সা ৰে গা মা পা লা 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 লা, হোৱাট এ নাইচ ৱেডাৰ, কি যে এটা ধুনীয়া বতৰ, লা লা লা, অকল গান গাই সি কটাইছিলে। বাট এনি লাভছ টু ৱৰ্ক হাৰ্ড অল দ্য টাইম। কিন্তু এনি নামৰ পৰুৱাজনীয়ে সকলো সময়তে অকল কঠোৰ পৰিশ্ৰম কৰি ভাল পাইছিল। ছি স্পেণ্ডছ অল হাৰ টাইম ইন ছামাৰ ৱৰ্কিং এণ্ড ৱৰ্কিং। তাই গোটেই গ্ৰীষ্মকালটো কেৱল কাম কৰি কটাইছিল। ইট ইজ উইণ্টাৰ নাও। আৰু এতিয়া ঠাণ্ডা দিন আহি পাইছিলহি, মানে শীতকাল আহি পাইছিলহি। ওৱান মৰ্ণিং হোপ গেটছ আপ লেট। এদিনাখন ৰাতিপুৱা হোপে দেৰিকৈ সাৰ পালে বা দেৰিকৈ শুই উঠিল। হি ইজ লুকিং ফৰ এনি। আৰু শুই উঠিয়ে সি এনিক বিচাৰি ফুৰিবলৈ ধৰিলে। হোপ চিজ এনি। হোপে এনিক দেখিলে। চি ইজ বিজি ইন দ্য ষ্ট'ৰ হাউচ। তাই ষ্ট'ৰ হাউচটোত মানে তাই খাদ্য সঞ্চয় কৰি ৰখা ভঁৰালটোত বিজি আছিল। হেল্ল' গুড মৰ্ণিং এনি। কি বুলি কৈছে সি, এনিক কৈছে যে গুড মৰ্ণিং এনি। তেতিয়া এনিয়ে কৈছে, এজনী এনিয়ে কৈছে গুড মৰ্ণিং হোপ, হোৱাট ইজ দ্য মেটাৰ। গুড মৰ্ণিং হোপ, কথাটো কি, এনেকৈ সুধিছে। তেতিয়া ফৰিংটোৱে কৈছে, হোপে কৈছে, আই এম ভেৰি হাংগ্ৰি। মই বৰ ভোকত আছোঁ। উইল ইউ প্লিজ গিভ মি ছাম ফুড। তুমি মোক অলপ খাদ্য দিব পাৰিবানে। তেতিয়া পৰুৱাজনীয়ে কৈছে, আই হেভ এ গুড ষ্ট'ৰ অফ ফুড। ডিডণ্ট ইউ ষ্ট'ৰ ছাম ফুড ফৰ উইণ্টাৰ। মোৰ মানে ভঁৰালটোত মানে যথেষ্ট খাদ্য সঞ্চয় কৰি ৰখা আছে। তুমি শীতকালৰ বাবে খাদ্য সঞ্চয় নকৰিলা নেকি, পৰুৱাটোৱে তাক সুধিছে। ন' আই ডিডণ্ট। আই ডিডণ্ট মানে মই নকৰিলোঁ। আই স্পেণ্ড মাই ডেইজ ছিংগিং এণ্ড ডান্সিং। মই গোটেই টাইমবোৰ মানে সময়বোৰ দিনবোৰ নাচি আৰু গান গাই কটালোঁ। তেতিয়া পৰুৱাটোৱে কৈছে, ভেৰি বেড। বৰ বেয়া কথা হোপ, ভেৰি বেড হোপ। উই শ্বুড থিংক এবাউট আৱাৰ ফিউচাৰ। আমি আমাৰ ভৱিষ্যতৰ বিষয়ে ভাবা উচিত। উই শ্বুড ছেভ ছাম ফুড ফৰ উইণ্টাৰ। আমি শীতকালৰ বাবে অলপ খাদ্য সঞ্চয় কৰি ৰখা উচিত। এনিৱে, যি কি নহওক, আই উইল গিভ ইউ ছাম ফুড দিছ টাইম। মই এইবাৰলৈ তোমাক অলপ খাদ্য দিছোঁ। বাট অনলি দিছ টাইম। কেৱল এইবাৰৰ বাবে, কিন্তু কেৱল এইবাৰৰ বাবে। তেতিয়া ফৰিংটোৱে কি বুলি কৈছে, থেংক ইউ ভেৰি মাছ। বহুত বহুত ধন্যবাদ এনি। আই হেভ লাৰ্ণড এ লেচন। মই এটা শিক্ষা পালোঁ। ফ্ৰম নাও, এতিয়াৰ পৰাই, অন আই উইল ৱৰ্ক হাৰ্ড। ময়ো বহুত কষ্ট কৰিম। আই উইল অলছ' ছেভ ফুড লাইক ইউ। আৰু ময়ো তোমাৰ দৰে খাদ্য সঞ্চয় কৰি ৰাখিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ পৰা তোমালোকে কি শিকিলা, যে আমিও ভৱিষ্যতৰ কথা ভাবি সকলো মানে বৰ্তমানতে খৰচ কৰি নেপেলাই ভৱিষ্যতৰ কাৰণেও অলপ সঞ্চয় কৰি ৰাখিব লাগে। কিয়নো কাৰ কেতিয়া কি বিপদ আহে কোনেও নাজানে ন। গতিকে সেই বিপদৰ সময়ত কামত অহাকৈ আমি যিমানখিনি আয় কৰোঁ তাৰে কিছু পৰিমাণে হ'লেও সঞ্চয় কৰি ৰখা উচিত।
গতিকে কাহিনীটো কেনে লাগিল তোমালোকে কমেণ্টত জনাবা। থেংক ইউ।